বন্ধুসকল নমস্কাৰ। আজি মোৰ এই অসমত ট্ৰেডিং সম্পৰ্কে এটা ভিডিঅ' আজি প্ৰথমতে মই আপোনালোকক কৈ থওঁ। জীৱনৰ বাটত হয়তো আপোনালোকে বহুত খকা খুন্দা খাইছে, কাৰণ আমাৰ সৰু মানুহবিলাকৰ যিবিলাক কাম আমি কৰি থাকোঁ, আমি ধৰক কোনোমতে খাই লৈ পেলাই জীয়াই থাকোঁ। গতিকে আমি যি কাম কৰোঁ তাৰ পৰা যিমানখিনি পইচা আহিব লাগে সিমানখিনি নাহা কাৰণে আমি ডিপ্ৰেশ্যন হয় কিবা হৈ পেলাই আৰু বেছি নিজৰ বেয়া কৰি লওঁ। তো মোৰ চেনেলটোৰ নাম আগতে আপুনি জানি লওক যে মই ট্ৰেডিঙৰ কিছুমান ব্ৰহ্মাস্ত্ৰ আপোনালোকক দিম, যিবিলাক ব্ৰহ্মাস্ত্ৰই আপোনালোকক ট্ৰেডিঙত সৰু সুৰা যিটো লাভ, এই লাভটো দিবলৈ সক্ষম হ'ব। আপুনি ধৰক 2000 টকা দি ট্ৰেডিং কৰি আছে, 5000 টকা দি কৰিছে, আপোনাৰনো বেছি টকা ক'ত আছে বা মোৰো নাই। তো এইখিনি টকা লৈ পেলাই আপুনি যেতিয়া ট্ৰেডিঙত নামিব, তেতিয়া আপোনাৰ নাজানাকৈ যিহেতু নামিব, আপোনাৰতো ভুল হ'ব, আৰু ভুল হ'লে ট্ৰেডিঙে আপোনাক নেৰে। ট্ৰেডিং হৈছে এনেকুৱা মানে 1 লাখমান বুদ্ধিয়ক খিয়ালে মানে সভা পাতি পেলাই কৰা এটা স্মাৰ্ট বুদ্ধিৰ পৰিকল্পনা, য'ত ট্ৰেডিঙত আপুনি যদি নাজানাকৈ লগাই দিয়ে, মানে সিহঁতৰ 1 কোটি টকা থাকিলেও আপোনাৰ 1 টকাটো নিবৰ কাৰণে আহিব। আপুনি ভাবি আচৰিত খাব, আমাক যদি 1 টকা এটা দিয়ে আমি পেলাই দিম, খা বা ভিখাৰীক দি দিম। কিন্তু ট্ৰেডিঙৰ যিকেইটা সেই শিয়াল আছে, সেই ট্ৰেডিঙৰ যিটো স্মাৰ্ট মানি বুলি কয় একচুৱেলি সিহঁতক ভাল ভাষাত, মইতো ক'ম বুদ্ধিয়ক শিয়ালৰ এজাক। এই বুদ্ধিয়ক শিয়ালবিলাকে কি কৰে, মিলি পেলাই সভা পাতি পেলাই সিহঁতৰ বহুত পইচা থাকে। তো সিহঁতৰ এই পইচাবিলাক যেতিয়া বেছি থাকে ট্ৰেডিঙত লগাই থাকে, তাৰ পৰা লাভ হৈ থাকে। তো সৰু সুৰা আপুনি মোৰ দৰে যিবিলাক মানুহ আছে, সেইবিলাকে আমি যেতিয়া ট্ৰেডিঙত নামো, তেতিয়া কি হয়, সিহঁতে কোটি টকা থকাৰ পিছত আপোনাৰ মোৰ 1 টকাটো নিবৰ কাৰণে আহে। আপুনি ভাবি চাওক যে কিমান ভালকৈ আপুনি বস্তুটো জানিব লাগিব, তেতিয়াহে তাত দামটো মাৰিব লাগিব। এইটো বহুতে কয় যে এইটো এটা জুৱা খেল, কিবা খেল বুলি কয়। মই কিন্তু মই নিজে জুৱা খেলাও নাই আৰু নাজানো, মানে গ'লে গ'ল আহিলে আহিল বুলি। এইটো এনেকুৱা নহয়। এইটো কাৰণে আপুনি অকণমান শিকিব লাগে। ক'তো আপুনি ট্ৰেইনিং নল'লেও ইউটিউবত যথেষ্ট, কিন্তু ইউটিউবৰ ভিডিঅ'ত মই এটা কথা কওঁ আপোনাক যে কোটি ভিডিঅ' আছে, তাৰ পৰা আপুনি ভিডিঅ' কেনেকৈ বাচি পেলাই কোনটো ভিডিঅ' আপোনাৰ মানে লাগিব ট্ৰেডিং কৰোঁতে। আৰু স্পেচিয়েলি অপশ্যন ট্ৰেডিঙতে চবে যায়। তো অপশ্যন ট্ৰেডিঙত গ'লে এইটো মাৰাত্মক জিনিস হয়। এইটো যেনেকৈ ড্ৰাগছ, ব্ৰাউন চুগাৰ মাৰাত্মক হয়, এই অপশ্যন ট্ৰেডিংটো এনেকুৱা মাৰাত্মক হয়। গতিকে অপশ্যন ট্ৰেডিঙত প্ৰথমতে নাযাব, ষ্টক বা কিবা এনেকুৱা সৰু সুৰাত চাব, আৰু সৰু সুৰা পইচা দি মাৰি চাব। মানে খেলটো এনেকুৱা যে আপুনি প্ৰথমতে এই কেৰামৰ ষ্ট্ৰাইক মাৰি পেলাই চাওক গুটিবিলাক গাঁতত সোমাইছে নে সোমোৱা নাই। যদি বাৰে বাৰে নোসোমায়, তেতিয়াহ'লে আপুনি এটা বেলেগ পদ্ধতি দি পেলাই বস্তুটো চাওক। মোৰ আজি এই আছাম ট্ৰেডিং 01 যিটো চেনেল আছে, এইটো চেনেল মই বহুত আগতেই খুলিছিলোঁ, কিন্তু বহুত সময় মই ভাবি চিন্তি বস্তু লিখি এইবিলাক ঠিক ঠাক কৰালৈকে ভিডিঅ' দিয়া হোৱা নাই। মই এইটোত আহিলোঁ মোটামুটি ধৰক 1 বছৰ 2 বছৰমান হৈ গৈছে। তো মোৰ মানে য'ত মই কাম কৰোঁ, তাতে এজন ল'ৰা আহিলে, ল'ৰাজন মানে তাৰ দেউতাক বহুত দুখীয়া, ই কোনোবা কলেজত পঢ়ি থকা বুলি ক'লে। তো মোৰ তাতে আহি ক'লেগৈ আপোনাক কম্পিউটাৰত 2টা বস্তু কৰিব লাগে। মই বোলো কি বস্তু? বোলে কিবা এটা আছে, এইটো কৰিব লাগে, আপুনি অকণমান দিব নেকি? মই বোলো দিম। তো সি ক'লে যে আপোনাক মই যোৱাৰ সময়ত 500 টকা এটা দি যাম। মই বোলো ঠিক আছে, হ'ব তেতিয়াহ'লে তুমি কৰা। তো মই সি কি কৰে চাই থাকিলোঁ। তো চালোঁ, মই তেতিয়ালৈকে ট্ৰেডিঙৰ বিষয়ে শুনিছিলোঁ যদি, ট্ৰেডিং কেনেকৈ থাকে, কি হয় বস্তুটো, ছবিটো কি ট্ৰেডিঙৰ, এই বস্তুটো নাজানো। তো নাজানাৰ কাৰণে কি হ'ল, মই নিজৰ কামত থাকি মাজে মাজে চাওঁ, ই কিবা এনেকুৱা যেনেকৈ হাৰ্টৰ বস্তুবিলাক যে গৈ থাকে ৰঙা
আৰু এইটো সেউজীয়া কেণ্ডেল এনেকৈ কেণ্ডেল গৈ আছে সি তাতে মাৰি যেতিয়া তাৰ কিবা লাভ হয় সি একদম চিঞৰি উঠে পাই গ'লো তো এনেকৈ সি আহিব ধৰিলে আৰু মোকো সি পইচা দিব ধৰিলে আৰু ময়ো ভাবিলোঁ দোকানততো এনেকৈ পটককৈ 500 টকা লাভ নহয় তো সি 500 টকা মোক দি দিয়ে তো দিয়াৰ কাৰণে ময়ো ভাল পালোঁ যে ঠিক আছে মই আপুনি আহিব আৰু সি মানে অহা কৰিলে মোৰ তাত তো দৈনন্দিন কেতিয়াবা 500 কেতিয়াবা 200 কেতিয়াবা 400 কেতিয়াবা 800 কেতিয়াবা 1000 এনেকৈ দিলে মোৰ একো যোৱা নাই তো তাক মই এদিন সুধিলোঁ যে বস্তুটো কি তেতিয়া সি ক'লে যে এইটো ষ্টক মাৰ্কেটৰ শ্বেয়াৰ ট্ৰেডিং হয় মই কৈছোঁ তুমি কেতিয়া শিকিছা মই ক্লাছ 10ৰ পৰাই এইটো ইউটিউবত শিকি থাকোঁ আৰু শিকি অলপকৈ লগোৱাৰ চেষ্টা কৰিছোঁ প্ৰথমতেতো লছ হৈছিলে তাৰপিছত এতিয়া অলপ লাভ হয় মোৰ মানে লেপটপটো কিবা বেয়া হৈ থাকিল সেইকাৰণে মোৰ আইডিটো দি আপোনাৰ ইয়াতে খুলি পেলাই কৰিছোঁ তো মই 1-2 মাহমান ইয়াতে কৰিম ঠিক আছে কৰিব মোকো কমছে আপুনি চাই থাকিলেই পাৰিব তো মই চাই থাকোঁ মই ইমানটো বুজি নাপাওঁ ওপৰত যায় লাভ হয় তলত আহে লছ হয় কেতিয়াবা মাজত আহে ৰখি থাকে মানে একো সোৱাদ নোহোৱা ব্যঞ্জন হয় মানে সোৱাদ নোহোৱা তৰকাৰী বুলি যে কওঁ আমি এই ছাবজেক্টটো একো সোৱাদ নাই কিন্তু ইয়াৰ পৰা পইচা যে পাব পাৰি সেইটো কথা মই তেতিয়া গম পালোঁ সি যোৱাৰ পিছত মই সেইটো খুলি পেলাই চালে মই ইমানটো বুজি নাপাওঁ কিন্তু আকৌ মই ইউটিউবত মাৰি পেলাই বস্তুটো চাওঁ যে ইয়াৰ নাম হৈছে শ্বেয়াৰ ট্ৰেডিঙত মানুহে জীৱনত যিকোনো সময়তে আহিব পাৰে ইয়াৰ কাৰণে কোনো নিৰ্ধাৰিত সময় নাই কিন্তু 18+ হ'লে ভাল তো এইটো কাৰণে প্ৰথমতেতো পঢ়া লিখা কৰিব লাগে পঢ়া লিখা কৰাৰ পিছত তাৰ কাৰণে ষ্টাডি কৰিব লাগে আৰু স্পেচিয়েলি যিটো মই ট্ৰেডিঙৰ কথা কৈছোঁ অপশ্যন ট্ৰেডিং এইটো ট্ৰেডিঙত মানুহে প্ৰায় হাৰে বুলিয়ে কয় এইটো তাৰমানে জিকা সম্ভৱপৰ নহয় কিন্তু মই আপোনালোকক চিন্তা নকৰিব মই আপোনালোকক এনেকুৱা ব্ৰহ্মাস্ত্ৰ এটা দিম মই বহুত বিচাৰি পাইছোঁ ব্ৰহ্মাস্ত্ৰটো এই ব্ৰহ্মাস্ত্ৰটো যদি আপুনি ট্ৰেডিঙত সেই চাৰ্টখনত পাই যায় তেতিয়াহ'লে সেই ব্ৰহ্মাস্ত্ৰটো অনুযায়ী আপোনালোকে যদি ট্ৰেড কৰে তেতিয়াহ'লে মই ভাবোঁ যে এইটো আপোনালোকৰ লছ নহয় লাভেই হ'ব মই কোনো সেবি ৰেজিষ্টাৰ্ড মানুহ নহয় মই একদম আপোনালোকৰ দৰে সাধাৰণ লালু পাঞ্জু হয় লালু পাঞ্জু হোৱাৰ পিছতো মই নিজৰ ব্যৱসায়টো ইমান ঠিক নহয় তো মই তাৰ পৰা যদি 2 টকা ইয়াৰ পৰা 4 টকা এনেকৈ মই আৰ্ণ কৰোঁ কেতিয়াবা লছো হয় দেই এনেকুৱা নহয় যে সদায় আপোনাৰ লাভে হ'ব কিন্তু আপোনালোকক অসমীয়া মানুহে ট্ৰেডিঙত বহু ডাঙৰ ৰথী মহাৰথী আছে কিন্তু গোপন কথাবিলাক আপোনালোকক ট্ৰেডিঙৰ কৈ নিদিয়ে মানে গোপন কথাবিলাক ক'লে যে অসমৰ মানুহ ধনী হ'ব তো সিহঁতৰ বুকুত তাৰমানে কিবা এটা হেল বজি যাব মই এনেকুৱা বহুত ট্ৰেডাৰৰ তাতে গৈছোঁ ট্ৰেনিং নন ট্ৰেনিঙৰ তাতে সিহঁতে কৈ দিয়ে যে এইটো শিকি থাকিলে পাৰিবা টেষ্টিং কৰি থাকিলে এক্সপিৰিয়েঞ্চ মানে তুমি যদি হোমৱৰ্ক কৰি থাকা তুমি লাগি থাকিলে পাৰি যাবা কিন্তু যেনেকৈ আমি পঢ়া লিখা কৰিবৰ কাৰণে এটা কিতাপত গুৰুত্ব দিওঁ বা টিউশ্যন কৰোঁ বা এইটো কৰোঁ ঠিক তেনেকৈ আমি বস্তুটো শিকি পেলাই গৈ থাকোঁ ঠিক তেনেকৈ ট্ৰেডিঙৰো ইতিহাসটো এনেকুৱা ভাৰতবৰ্ষত ট্ৰেডিং আৰম্ভ হোৱা বহুত কথা জানিব তাতে 2টা এক্সচেঞ্জ থাকে এটা NSE নেশ্যনেল এক্সচেঞ্জ অফ ইণ্ডিয়া আৰু এটা বম্বে ষ্টক এক্সচেঞ্জ তো 2টা এক্সচেঞ্জৰ 2টাই কাম কৰে আৰু তাৰে ভিতৰত দেশৰ বচা 50টা যিটো ষ্ট্ৰং কোম্পানী থাকে এইটো নিফটি নেক্সট 50ত থাকে আৰু বাকী ষ্টকবিলাকৰ নাম আপোনালোকে চালে গমেই পাব এটা কথাটো হৈছে কোনটো ষ্টকত আপোনালোকে প্ৰথমতে ট্ৰেড কৰিব কোনটোত নকৰিব কিন্তু তাৰ আগতে বিচাৰ বিবেচনা কৰি বা অকণমান এডুকেশ্যনৰ এই পাৰপাছটো লৈ পেলাই পঢ়ি তাৰপিছতে এইটো কৰিব বুলি আশা থাকিল তো বেছিভাগ সময়ত কি হয় ট্ৰেডিং জাৰ্নিৰ সবচাই ৰোমাঞ্চক কাহিনী হৈছে যে ট্ৰেডিং আমাৰ ইণ্ডিয়াত ৰাতিপুৱা 9:15 পৰা ষ্টাৰ্ট হয় আৰু 3:30ত শেষ হয় তাৰে আগতে
আমি নিজৰ যিখিনি হোমৱৰ্ক থাকে সেইখিনি ৰাতিপুৱা হওক যেতিয়া সোনকালে উঠি পেলাই এইটো কৰিব লাগে। তো হোমৱৰ্কৰ ভিতৰত বেছিভাগ আপোনাৰ থাকে যে চাৰ্টবিলাক চাব লাগে বা কেণ্ডেলবিলাকৰ কি নাম, কেনেকুৱা কাম কৰে, কি কি কেণ্ডেলে বেছি কাম কৰে, কি কি কম কাম কৰে, লাইক এনেকুৱাবিলাক চাব লাগে। তো মোৰ এই ট্ৰেডিঙৰ উদ্দেশ্যত আজি এইটো এটা জাষ্ট সাম্যক এটা ধাৰণা আপোনালোকক দিলোঁ। আৰু চেনেলটোৰ নাম মনত ৰাখক যে আছাম ট্ৰেডিং 01, ট্ৰেডিং আছাম 01 বুলি। যদি চেনেলটো চাই আপোনালোকে এইটো ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু এটা কমেণ্টটো কৰিবই, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিও ৰাখিব। মই এই চেনেলৰ মাধ্যমেদি আপোনালোকক কওঁ যে এই চেনেলটো যেতিয়া নতুন ভিডিঅ' ষ্টাৰ্ট হ'ব, মই আপোনালোকক ট্ৰেডিং কেনেকৈ প্ৰথমতে ষ্টাৰ্টিঙত কৰিব লাগে বা লাৰ্ণ কেনেকৈ কৰিব লাগে বা কি বুদ্ধি এটা আছে য'ত আপুনি ট্ৰেডটো কৰিলে আপোনাৰ কম পইচা দি হ'লেও তাতে আপোনাৰ ধৰক আপুনি 5,000 টকাই দি ট্ৰেড আৰম্ভ কৰিছে, ধৰক 1,000 টকা বা 2,000 টকা দি আপুনি ট্ৰেডটো কিনিছে, তেতিয়াহ'লে আপুনি তাতে যদি 300 টকাও পাই যায় বা 200 টকাই পাই, 200 টকা পালেওতো ঠিকে আছে, কাৰণ আপোনাৰতো 1,000 টকাটো আৰু গুচি নাযায়, লগতে 200 টকা এটা আহিল বা 300 টকা এটা আহিল বা 500 টকা এটা আহিল, তো একদিনৰ কাৰণে হৈ যায়। তো বেছি পইচাৰ মই কথা নকওঁ, কিয়নো মই নিজে সৰু মানুহ, আপোনালোকেও সৰু সুৰা মানুহ, ডাঙৰ মানুহে মোৰ ভিডিঅ'টো চাই পেলাই লাভ নাই, কিয়নো সিহঁতৰ বহুত টকা, সিহঁতে বহুত উল্টা উল্টা ছাইডৰ টকা থাকে, এইবিলাকেদি সিহঁতে ডাঙৰ ডাঙৰ ট্ৰেডিং কৰে। আমাৰ সৰু সুৰা মানুহবিলাকে সৰু সৰু কাম কৰোঁ, সৰু সৰু ট্ৰেড কৰি পেলাই 200-400 টকা যদি পাই থাকোঁ, তেতিয়াহ'লে ইটছ এ বেষ্ট। তো আজিৰ ভিডিঅ'টো বেছি লম্বা হ'ব পাৰে, তো মই সেইকাৰণে ক'লোঁ। আৰু মই কোনো এনেকুৱা মোৰ একদম অভিজ্ঞ জ্ঞান থকা মই মানুহ নহয়, ময়ো আপোনালোকৰ দৰে এইটো শুনিলোঁ, ক'ৰবাৰ পৰা চালোঁ, তো অধ্যয়ন কৰিলোঁ, ইউটিউবত চালোঁ, চাই পেলাই চব বিচাৰ বিমৰ্শ কৰি তাৰপিছত মই চেনেলটো এই নতুন ভিডিঅ'টো আপোনালোকক দিলোঁ। ইয়াৰ পিছতে আপোনালোকে যেতিয়া এইটো ষ্টাৰ্ট কৰিব, মোবাইলতে কৰিব মই জানো, কাৰণ চবৰে লেপটপটো নাথাকে। একচুৱেলি এই কামটো পূৰা লেপটপ বা টেবলেটত কৰিব লাগে, কিয়নো লেপটপ বা টেবলেটত কৰিলে বস্তুটো ডাঙৰকৈ দেখা পায়, তেতিয়া ইমান বস্তু আপোনাৰ ভুল নহয়। কিন্তু যদি আপুনি মোবাইলত কৰে আৰু মোবাইলত বিভিন্ন ধৰণৰ নটিফিকেশ্যন, পপ আপ, মেছেজ, হোৱাটছআপ কিবা কিবি আহি থাকে, বা নেট গুচি গ'ল, কিবা গুচি গ'ল, আপুনি মাৰিব ল'লে লাভ হৈ আছিল, মাৰোঁতে লছ হৈ থাকিল। তো নেটটো খুব ভাল লাগিব আপোনাক। আৰু মোবাইলটো যদি পুৰণা হয়তো আপোনালোকে এইটো মোবাইলটো চেঞ্জ কৰি ল'ব, কাৰণ পুৰণা মোবাইলত এইটো ফচি যাব পাৰে, আৰু ফচি গ'লে আপোনাৰ লছ হ'লে আপুনি মোক গালি পাৰিব। চ' সেইকাৰণে মই ক'লোঁ যে মোবাইলটো একদম স্পীড আপ হ'ব লাগে, লগতে আপোনাৰ যিটো মানে বস্তু আছে চাৰ্জাৰ চব ভাবি চাবি আৰু এইটো কৰিব। আৰু এইটো একদম মানুহৰ মাজত বা ক'ৰবাত গৈ আছে, কিবা কৰি আছে, এনেকুৱা সময়ত নকৰিব, বা কোনোবা কেলকেলা আছে, হৈ হুলস্থুল কৰি আছে, তেনেকুৱা অৱস্থা নকৰিব। এইটো এনেকুৱা টাইমত কৰিব যাতে কোনো মানুহ নাথাকে, অকলে আপুনি মনটো লগাই পেলাই তাত কৰিব পাৰে। তো বন্ধুসকল, আজিৰ কাৰণে মই ভিডিঅ'টো ইয়াতে এৰিলোঁ। মোৰ নেক্সট ভিডিঅ' যিটো হ'ব সেইটো ট্ৰেডিঙৰ যিটো ব্ৰহ্মাস্ত্ৰ, সেই ব্ৰহ্মাস্ত্ৰটো ছেকেণ্ড ক্লাছটো মই কৰিম। তো এইটো আপোনালোকে চাব। যদি ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি চেনেলটো নিজৰ কাষত ৰাখিব। আৰু অসমীয়া মানুহৰ কাৰণে, খাটি খোৱা অসমীয়া মানুহৰ কাৰণে, যিবিলাক আমি দুখীয়া মানুহ, এইবিলাকৰ কাৰণে এই ট্ৰেডিংটোক মই এটা এনেকুৱা পাৰপ'জ লৈ পেলাই আপোনালোকৰ ওচৰত বস্তুটো দি দিম, সেই বস্তুটো আপোনালোকে যদি অলপ চেষ্টা কৰি লয়, তেতিয়াহ'লে আপোনালোকৰ 200, 400, 500, 600, 1000 টকা আহিব। যদি সপ্তাহত আপোনালোকৰ ধৰক 5,000 টকা আহিলে, কম নেকি? বেলেগৰ পৰা আৰু 5,000 টকা আপুনি আৰ্ণ কৰিব পাৰিব, বা 10,000 টকা মাহত আপুনি যদি ধৰক 15,000, 20,000 টকা পাই যায়, সপ্তাহত যদি 5,000 পায়, বা সপ্তাহত যদি 2,000 পালে, মাহত আপুনি 8,000 টকা ইয়াৰ পৰা পালে, আৰু আপোনাৰ একো নগ'ল, তেতিয়াতো ভালে নহয়। তো এইকাৰণে মই এই ভিডিঅ'টো আপোনালোকক কৰিলোঁ। তো মই অসমৰে হয় আপোনালোকৰ, আৰু মই এনেকুৱা অসমীয়া বহুত ট্ৰেডাৰ চেনেল চাইছোঁ, কিন্তু তাতে
একদম মানে কিটিপবিলাক বস্তুবিলাক বুজাই ভালকৈ নিদিয়ে, ইমান ডিফিকাল্ট কৰি লয় আৰু কিবা গোপন কথা আৰু গোপন যিটো কিটিপ সেই কিটিপটো আপোনাক বুজাই নিদিয়ে, মানে কিটিপটো বুজাই নিদিয়ে আপোনাক। এনে আপোনাক একদম বৰ্ডত লৈ ঘহাই চাৰ্ট দেখাই কিবা কিবি এইটো কৰিব সেইটো কৰিব কৰাই থাকে। আচল যিটো মূল বস্তু আপোনাৰ যিটো দৰকাৰ সেইটো বস্তু বহুত দূৰত ৰাখি থৈ দিয়ে। চ' ডেট মই এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আকৌ এবাৰ কৈছোঁ, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি এই চেনেলটো আছাম মানে ট্ৰেডিং আছাম 01 চেনেলটো আপোনালোকে লগত ৰাখিব। ধন্যবাদ অসমবাসী, ধন্যবাদ, থেংক ইউ।